চৰকাৰৰ খন্তেক সময় আগতে কেবিনেটত দুটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। প্ৰথমটো হ'ল যে আজি পৰ্যটন উদ্যোগৰ কাৰণে এটা অত্যন্ত সুখবৰ আৰু অত্যন্ত আনন্দৰ দিন যে অসম চৰকাৰে আজি অসমৰ কেবিনেটে পৰ্যটনক উদ্যোগ হিচাপে ঘোষণা কৰিলে। পৰ্যটনৰ লগত যিমান জড়িত ব্যৱস্থা থাকিব এই সকলোকে উদ্যোগ হিচাপে ঘোষণা কৰিছে। ইয়াৰ আগলৈকে অসমত পৰ্যটনৰ ক্ষেত্ৰত জড়িত যিসমূহ ব্যৱস্থা থাকে পৰ্যটনৰ লগত জড়িত এইখিনিক ইণ্ডাষ্ট্ৰী বা উদ্যোগ বুলি আমি কোৱা নাছিলোঁ। আৰু তাৰ কাৰণে অকল 3 ষ্টাৰ এণ্ড এবভ কেটেগৰীৰ হোটেল তেওঁলোকক বাদ দি কোনোৱে এই ধৰণৰ পৰ্যটনৰ উদ্যোগৰ যিটো ইনচেণ্টিভ বা উদ্যোগৰ যিটো ছাবচিডি বা অন্যান্য সা সুবিধা পায় এই সুবিধাবিলাক পোৱা নাছিলে। আজি অসম চৰকাৰে পৰ্যটনৰ লগত জড়িত সকলো যিবিলাক আনুষংগিক পৰ্যটনৰ লগত জড়িত ব্যৱস্থা এই সকলোকে উদ্যোগ হিচাপে ঘোষণা কৰিলে। গতিকে আজিৰে পৰা পৰ্যটনত হোটেল, মোটেল, বাজেট হোটেল, লজ, 3 ষ্টাৰ হোটেল এণ্ড এবভ কেটেগৰী, হেৰিটেজ হোটেল, বাংলোজ, লাক্সাৰী ইকো লজ, কেম্পিং ছাইট, ৰেষ্টুৰেণ্ট, হেল্থ ক্লাব, স্পা, ৱেলনেছ চেণ্টাৰ, এমিউজমেণ্ট পাৰ্ক, এডভেঞ্চাৰ পাৰ্ক, স্পৰ্টছ, ৱাটাৰ স্পৰ্টছ, এনিমেল চাফাৰী, টুৰ অপাৰেটৰ ছাৰ্ভিচ, ৰোপৱে, মিউজিয়াম এই ধৰণৰ সকলো পৰ্যটনৰ লগত জড়িত সকলো হেৰিকে আমি উদ্যোগ হিচাপে ঘোষণা কৰিছোঁ। গতিকে এতিয়াৰ পৰা এই পৰ্যটনৰ এই ধৰক কোনোবা ৰোপৱে কৰিব তেওঁ বা কোনোবাই এমিউজমেণ্ট পাৰ্ক কৰিব তেওঁ উদ্যোগত পাবলগীয়া যি ইনচেণ্টিভ ছাবচিডি বা যি ধৰণৰ সা সুবিধা পাব লাগে উদ্যোগ হিচাপে পাব লগা গোটেইখিনি ষ্টেট ইণ্ডাষ্ট্ৰিয়েল পলিচি আহি পৰিব আৰু তেওঁলোকে সেই সুবিধাবিলাক পাব। গতিকে আজিৰ কাৰণে পৰ্যটনৰ ক্ষেত্ৰখনৰ কাৰণে অসমৰ পৰ্যটনৰ ক্ষেত্ৰখনৰ কাৰণে এটা অভূতপূৰ্ব পৰিৱৰ্তন বা এটা ডাঙৰ পৰিৱৰ্তন আনিব ইয়াত, য'ত ইনভেষ্টৰসকল আহি ইয়াত ইনভেষ্ট কৰিবৰ কাৰণে আগবাঢ়ি আহিব। আগতে কোনোবা এমিউজমেণ্ট পাৰ্ক এখন কৰিব খুজিলে, ৰোপৱে এটা কৰিব খুজিলে তেওঁলোকৰ সেই ধৰণৰ ঔদ্যোগিক সা সুবিধাবিলাক পোৱা নাছিলে। গতিকে এইটো আমাৰ কাৰণে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মই ভাবোঁ যে এই সিদ্ধান্তই অসমৰ উদ্যোগ পৰ্যটন ক্ষেত্ৰখনক বহুদূৰ আগবঢ়াই নিয়াত সহায় কৰিব। লগতে ইনভেষ্টমেণ্ট যথেষ্ট পৰিমাণে পৰ্যটনৰ ক্ষেত্ৰখনত আমি ইনভেষ্টমেণ্ট পাম। বহুত মানুহ হয়তো ইয়াত নিয়োগ কৰিবলৈ আহিব আৰু ইনভেষ্টমেণ্ট আৰু তেওঁলোকৰ গোটেই ব্যৱস্থাটোৰ ওপৰত উদ্যোগিক সা সুবিধাখিনি তেওঁলোকে লাভ কৰিব। গতিকে এয়া অসমৰ কাৰণে এটা খুব ভাল খবৰ। দ্বিতীয়তে আজি আন এটা সিদ্ধান্ত প্ৰাৰম্ভিক সিদ্ধান্ত অসম চৰকাৰে লৈছে, যিটো সিদ্ধান্ত সময়ত সকলোৰে লগত আলোচনা কৰি আগবঢ়া হ'ব। অসম চৰকাৰে যি প্ৰাৰম্ভিকভাৱে জাগিৰোড এখন ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰাৰ কথা পৰিকল্পনা কৰিছে। এই সম্পৰ্কে সেই অঞ্চলৰ স্থানীয় ৰাইজ, দল, সংগঠন সকলোৰে লগত কথা পাতি তাৰপিছত পৰ্যায়ক্ৰমে আগবাঢ়িব। কিন্তু প্ৰাৰম্ভিক চিন্তা চৰ্চা এটা আজি অসম কেবিনেটে কৰিছে যে তাৰ কাৰণে যিখিনি প্ৰাৰম্ভিক কাম লাগে সেই কামখিনি আৰম্ভ হ'ব আৰু প্ৰাৰম্ভিকভাৱে আমি এখন জাগিৰোডত ছেটেলাইট টাউনশ্বিপ কৰাৰ কথা আজি অসম কেবিনেটে আলোচনা কৰিছে। গতিকে এই দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজিৰ কেবিনেটত লোৱা হৈছে। তাৰ লগে লগে অসমৰ বহুকেইখন আইন আপোনালোকে জানে যে আমি বহুত আইন যিবিলাক আইন এতিয়াৰ সময়ৰ কাৰণে প্ৰযোজ্য নহয় তেনেকুৱা বহু আইন ৰিপিলিং আৰু আইনসমূহক ডিক্ৰিমিনেলাইজেশ্যন কৰিছিলোঁ। আজি এইবাৰ কালিৰ পৰা আৰম্ভ হ'লেও অধিৱেশনত এই আইনবিলাক আহিব। গতিকে আমি বহুকেইখন আইন মই যিহেতু অধিৱেশনত আহিবই গতিকে মই আইনকেইখনৰ বিষয়ে বিশদভাৱে ক'ব খোজা নাই। বহুকেইখন আইন ৰিপিলিং কৰা আৰু ডিক্ৰিমিনেলাইজেশ্যন কৰা, কাৰণ আমাৰ ইজ অফ ডুইং বিজনেছৰ প্ৰতি লক্ষ্য ৰাখি আমি আইনবিলাকত যিবিলাক ক্ৰিমিনেল ছেকশ্যন আছিল সেইবিলাক প্ৰায় নোহোৱা কৰি অনা হৈছে আৰু এনেকুৱা ধৰণৰ বিভিন্ন আইন বিভিন্ন বিভাগৰ ইণ্ডাষ্ট্ৰী, লেবাৰ ইত্যাদি বিভিন্ন বিভাগৰ আইনসমূহ কিছুমান আইন ৰিপিল কৰা হৈছে আৰু কিছুমান আইন ডিক্ৰিমিনেলাইজেশ্যন কৰা হৈছে। গতিকে আজিৰ কেবিনেটৰ মুখ্য সিদ্ধান্ত এইখিনি। বিশেষকৈ আজিৰ কেবিনেটে পৰ্যটনৰ এই যিটো সিদ্ধান্ত ল'লে এই সিদ্ধান্তই অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ এক নতুন মানচিত্ৰ বা নতুন সম্ভাৱনতা আনিব, বিশেষকৈ বিশেষকৈ ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত। মই ভাবোঁ যে এই ইণ্ডাষ্ট্ৰী হিচাপে ঘোষণা কৰাৰ লগে লগে
বিভিন্ন ইণ্ডাষ্ট্ৰিয়েলিছে নিশ্চয়কৈ ইয়াত ইনভেষ্ট কৰিবৰ কাৰণে বিনিয়োগ কৰিবৰ কাৰণে আগবাঢ়ি আহিব গতিকে এইখিনিয়ে আজিৰ কেবিনেটৰ সিদ্ধান্ত আজি কেবিনেটতে থাকো কেবিনেটৰ ব্ৰিফিঙত আৰু বেলেগ কথা নকওঁ